নমস্কাৰ সকলোকে। আৰু এই ভিডিঅ'টো আচলতে যোৱাকালিৰে হয়, আৰু যোৱাকালি ভিডিঅ'টো কৰিলোঁ যদিও ভালকৈ এডিট কৰাই নহ'ল। আৰু যোৱাকালিৰ মানে 6 এপ্ৰিলৰ হয়, আৰু আজি মই 7 তাৰিখে সেইখিনি কৰি আছোঁ, ভইচ অভাৰ দিছোঁ। এইজনী আমাৰ গুলু, আৰু গুলু আজি স্কুলত যাব, আৰু স্কুলত যাব কিন্তু তাই যে সোনকালে নুঠে, আজি মাতি দিছোঁ সোনকালে তাই উঠিলে হয়, কিন্তু এনেকৈ দেউতাকৰ পিঠিত উঠি থাকিলে কিছু সময়, তাৰপিছত পিঠিৰ পৰা নামিলে বিচনাত, আৰু এতিয়া চকু জাপ খাই আহে আচলতে। কিন্তু যাবতো লাগিবই, আজি সিহঁতৰ নাৰ্চাৰী ক্লাছ অপেনিং আছে। আৰু এয়া গুলু ওলাই ৰেডি হৈছে। আজি 10টা বজাত যাব কৈছে, সেইকাৰণে অলপ দেৰিকৈ ওলাইছোঁ, 10 বজাত পোৱাকৈ। আৰু গুলু এতিয়া ওলাই মেলি নমু দি আছে মন্দিৰৰ সন্মুখত। আগতে এবাৰ তাই ভিতৰৰ পৰা দি আহিছে, কিন্তু যোৱাৰ আগতে আকৌ দি আছে। এতিয়া ময়ো যাম, যিহেতু আজি কাৰ্যনগৰ যাব কৈছে, সেইকাৰণে মই যাম। আৰু ইয়াৰ পিছততো মই যাব নোৱাৰিম, যিহেতু মোৰো স্কুল আছে। আৰু ওলাই মেলি ৰেডি হৈ গাড়ীত আহিলোঁ, আৰু এতিয়া গৈ আছোঁ গুলু আৰু মই। কিন্তু গুলুৰ ভিডিঅ' কৰিলে লাজ পোৱা হৈছে, আৰু সেইকাৰণে এনেকৈ চকু ঢাকি ধৰিছে, আৰু ভিডিঅ' কৰিব মানা কৰিবতো নোৱাৰে, কিন্তু এয়া লাজ পাইছে গুলু স্কুলত যাবৰ কাৰণে। আৰু এয়া তাই এনেকৈ আছে। আৰু এয়া ভিতৰত আহি প্ৰথমে অলপ খেলা ধূলা কৰিলে, আৰু পিছত বাহিৰত সকলোকে ওলাব দি এনেকৈ অকণমান সকলোকে ফুল তুলসীৰে স্বাগতম জনাইছে, আৰু সকলোকে আশীৰ্বাদ দি কিনে। প্ৰিন্সিপাল আহিলে, প্ৰেছিডেণ্ট আহিলে, আৰু টিচাৰ কেইজনমান আহিলে, আহি গাৰ্জেনখিনি সেইখিনি স্কুলৰ নীতি-নিয়মখিনি বুজাই দিলে, আৰু তাৰপিছত সিহঁতক চকলেট, কেক আৰু এটা কালাৰ পেঞ্চিল গিফ্ট হিচাপে দিলে। আৰু তাৰপিছতে অনুষ্ঠানখিনি শেষ হ'ল, আৰু আহিব দিয়া হ'ল ছাত্ৰখিনিক। তাৰপিছত আমি আহিলোঁ, আৰু আহি সকলো পিনে ইমান ভিৰ মানে সদায় যিপিনেদি আহোঁ সেইপিনেদি যাব নোৱাৰি, ৰাস্তা বন্ধ, সকলো পিনে আৰ্মি পুলিচ মানে আছেই। আৰু কাৰণ আজি আছে এইপিনে কংগ্ৰেছৰ মিটিং, গতিকে ৰাস্তা বন্ধ, ইপিনেদি যাব নোৱাৰি, সেইপিনেদি যাব নোৱাৰি, মানে চেঞ্জ হৈ গৈছে আৰু ৰুলখিনি আজিৰ কাৰণে। ইউডিএফৰ মিটিং আছে আমাৰ ঘৰৰ পিনে, আৰু এয়া বজাৰৰ এইখিনিত আছে কংগ্ৰেছৰ মিটিং, গতিকে এনেকৈ ফালি আহিলোঁ, আৰু বন্ধ মানে ভিৰ ফালি। তাৰপিছত এয়া আহি আমাৰ গাঁও পালোঁ, কিন্তু আমাৰ গাঁৱৰ মানে ওচৰতে, আমাৰ ঘৰৰ ওচৰতে এয়া ইউথৰ মিটিং আছিলে, আৰু সেইকাৰণে ইমান মানে মানুহ গৈছে, গাড়ী গৈয়ে আছে। আমি মানে ঘৰৰ ওচৰত আহি পালোঁ, কিন্তু এনেকৈ আহি ৰখিব লগা হৈছোঁ। আহি পালোঁ, কিন্তু ভিৰ মানে ৰাস্তাত আছেই, আৰু এইখিনিত অলপ আহিলোঁ ফ্ৰী কৰি কাটি, কিন্তু এইখিনিত আহি আকৌ ভিৰত পৰিলোঁ নহয়। চাওকচোন বাৰু, এইটোৱে আমাৰ ঘৰ, লেফ্ট চাইডে আমাৰ এইটো ঘৰ, আৰু আমি এতিয়া ইয়াতে ৰখি আছোঁ ৰাস্তাত আহি, ঘৰত সোমাব নোৱাৰি। এইটো ঘৰ আমাৰ, আৰু এইফালে ঘৰত সোমাব লাগে, কিন্তু গাড়ীৰ কাৰণে ৰৈ আছোঁ। এতিয়াহে আমি সোমাব পালোঁ, আৰু এইবাৰ পালোঁ আৰু ফাইনেলি ঘৰটো আহি।